স্বাগতম জানাইছোঁ আতুমনি কিচেন ইউটিউব চেনেললৈ। বহুত দিনৰ মূৰত ভিডিঅ' দিবলৈ লৈছোঁ আৰু বহুত দিন ভিডিঅ' দিয়া নাই, বহু ঘটনা পাৰ হৈ গৈছে আৰু আজি ভাবিলোঁ ভিডিঅ' এটা দিম। আজি ভাবিলোঁ মূলা গুটিৰ ৰেচিপি বনাই দেখুৱাম বুলি আৰু আশা কৰোঁ আপোনালোকে বহুত ভাল পাব আৰু মৰম দিব আগতে। এই মূলা গুটিখিনি দেখিছে নহয়, এই ওপৰৰ কোমলীয়াখিনি ছিঙিব। অকলে অকলেনো কিমান ছিঙিও, হাজবেণ্ডকো মাতি দিওঁ। শুনিছানে? এইফালে আহা আকৌ ছিঙিবা। মাতিলে মই নাযাওঁ, ৰিকুৱেষ্ট কৰা, ৰিকুৱেষ্ট, তেতিয়াহে মই যাম। ভেলেণ্টাইন ডেত একো গিফ্ট নিদিলা, এতিয়া ছিঙি সহায় কৰি দিয়া অকণ। ইম'চনেল অত্যাচাৰ কৰি দিছা ন? একো নিদিলোঁ, সেইটো মানে চবক জনাই দিয়া। আৰে ভাই, ভেলেণ্টাইন ডে, এক ছেকেণ্ড, ভেলেণ্টাইন ডে গিফ্ট মানে কি তোমাক গিফ্ট লাগে? হা, বৰশীত এবাৰ মাছ লগাৰ পিছত কি তাক আকৌ টোপ দি থাকে নেকি? হা, বন্ধু বান্ধৱীসকল, আমাৰ এপোৱামান ছিঙি হৈ গৈছে আৰু নালাগে ইয়াতকৈ বেছি, কাৰণ আমি দুটাই খাম, আপোনালোকে চাবহে, গতিকে ইয়াতকৈ বেছি নিচিঙো নে কি কয়? আৰু তোমাৰ কাম এটা আছে, তুলিখন যে ৰ'দত মেলি থৈছিলা, তুলি মাৰি মৰিয়াই দিয়া আকৌ। ইছ ৰাম, তুমি এখন মাটিতে মেলি থলা দেখোন। এইটো কি এনেকৈ মাৰি তুলিখিনি উৰুৱাই দিওঁ নেকি? ইমান লাহে লাহে মাৰিছা যে। অঁ, লাহে লাহে নামাৰিলে ফাটি যাব নে? কিমান জোৰকৈ মাৰিবি? ধূলিখিনি উৰুৱাব লাগিব ন, মই ভাবি মাৰা। হা, এইটো তুলিটো তুমি বুলি মাৰিব লাগে। আজি বহুত দিনৰ খং উৰাই দিম। এইফালে চাওক, ছোৱালী শুৱাই থৈছোঁ, এইফালে চাওক, এইটো কাটি দিব আৰু এনেকুৱা ফালি দিব। ফালি দিলে নিমখ সোমাব আৰু সৰু সৰুকৈ কাটি দিব। আৰু নেফালিলে কি চেনি সোমাব? নেফালিলে নোসোমাই নিমখ। অঁ, মই যে ফালি দিলে নিমখ সোমাব, নেফালিলে চেনি সোমাব নেকি? ন বেটা, চেনি ক'পা? বেটা কৈ দিয়াচোন, মায়ে একদম নাজানে, কৈ দিয়া, ভিডিঅ' বনাবলৈ নাজানে, কৈ দিয়া। এতিয়া মিহি মিহি এনেদৰে কাটি হৈ গ'ল আৰু এতিয়া ভাজিব লাগে। এতিয়া বাহিৰতে জ্বলাই লৈছোঁ। এতিয়া কেৰাহী পাতি দিম, হৈ গ'ল। এতিয়া তেল দি লওঁ, মিঠাতেল অলপ সৰহকৈ দিব, শুকান ভাজি হ'ব। তেল গৰম হৈ গ'ল। এতিয়া এটা পিঁয়াজ কাটি লৈছিলোঁ, পিঁয়াজখিনি দি লওঁ। শুকান জলকীয়া 4টামান এৰুৱাই লৈছোঁ, 4খিনি। আদা নহৰু থেতালি লৈছিলোঁ, দি লওঁ আৰু অলপ জিৰা পাউডাৰ দি লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল, এয়া চাওক। এতিয়া দি লওঁ নিমখ আধা চামুচ দি লৈছোঁ, হালধি পাউডাৰ আধা চামুচ দি লৈছোঁ। এতিয়া 10 মিনিটৰ কাৰণে ঢাকনি মাৰি থ'ম। 10 মিনিট হৈ গ'ল, এতিয়া দাঙি চাওঁ। এই ৰেচিপিটো বনাবলৈ তেনেই সহজ। আপোনালোকৰ চবৰ ঘৰতে মূলা খেতি কৰেই আৰু এতিয়া মূলা ফুল ফুলা ছিজন, আপোনালোকে আনি এনেদৰে মূলা গুটি ভাজি খাই চাবচোন। বৰ ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া ঢাকনি দমাই চাই লওঁ। ৰেডি হৈ গ'ল, এয়া চাওক।